নমস্কাৰ, আজি মই আপোনালোকৰ আগত আইচ খাৰৰ বিষয়ে শ্বেয়াৰ কৰিম। অধিকতম উৎপাদনৰ বাবে ধান খেতিপথাৰ এই আইচ খাৰ প্ৰয়োগ কৰিব লাগে, জৈৱিক সাৰ। ইয়াত কোনো আমনি নাই, স্বাস্থ্যৰ বাবেও ভাল। সেয়েহে আপোনালোকৰ আগত মই আজি শ্বেয়াৰ কৰিছোঁ কেনেদৰেনো ইয়াক ব্যৱহাৰ কৰে। অলপ চিত্ৰত ভিডিঅ'ত দেখুৱাৰ দৰে আপোনালোকে জানি ল'ব পাৰিব। সেয়ে আগবঢ়াইছোঁ যাতে সকলো সুস্থ হৈ থাকিবৰ বাবে মই এইবিধ খাৰ মনোগ্ৰাহী হয় বাবে ব্যৱহাৰ কৰা মই দেখাবলৈ যত্ন কৰিছোঁ। যিহেতু আজিকালি ৰাসায়নিক সাৰ ব্যৱহাৰ কৰা দেখা যায়, সেইবোৰ খাৰ আচলতে স্বাস্থ্যসন্মত নহয়। স্বাস্থ্যসন্মতৰ বাবে এই আইচ জৈৱিক সাৰ ব্যৱহাৰ কৰিব লাগে। ভূমিডৰা ভাল হৈ থাকে এই জৈৱিক সাৰ প্ৰয়োগ কৰিলে আচলতে। সেয়ে মই শ্বেয়াৰ কৰিছোঁ। এয়া আমাৰ দেউতাই কেনেদৰে এনেকৈ বস্তুভাগ দেখুৱাই দিছে, খাৰভাগ কেনেকৈ তেওঁ কেনেদৰে হাতেৰে হেৰি কৰিছে, তাকে মই ভিডিঅ'ৰ ৰূপত বোলো আগবঢ়াই দিছোঁ যাতে সকলোৱে উপকাৰ হয়। আজিকালি গাঁৱতো পাৰে বা চহৰত থাকিও কম মাটিতে কাষতে আপোনালোকে খেতি কৰিব পাৰে। শুকান গোবৰ এয়া শুকান গোবৰ লগত আপুনি যদি চহৰৰ কাষতো অকণমান মাটিটো এই খাৰ প্ৰয়োগ কৰিব পাৰে, যদি আপুনি চহৰত আছে। হয় নেকি? 3 দিন বস্তাত এনেদৰে থ'ব লাগিব। তাৰপিছতে পথাৰত সিঁচি দিব পাৰিব। খাৰটো খুবেই উপযোগী এবিধ খাৰ, জৈৱিক হয়, কোনো মাটি অপকাৰ নকৰে। দেউতাই সুন্দৰকৈ খাৰবিধ খাল মিহলি কৰিলে গোবৰৰ সাৰৰ লগত, দেখি ভাল লাগিলে। আৰু 3 দিনৰ পিছত এয়া পথাৰত প্ৰয়োগ কৰিব পাৰিব এতিয়া।